Salam ko johar gi ar tihinya nawa video re ape sanam ko yatan dra kana. Tobe tihin do kana 15 Agosto mitame Bharat Sadin Divos. Ar noa Bharat Sadin yete tihin do school se in chalak kana jhandi rakab lagi. পেৰেড দিব আৰু পতাকা আমাৰ সভাপতিয়ে উত্তোলন কৰিব। তাৰপিছত পতাকাখন ওলোৱাৰ পিছত সকলোৱে কেপ্টেইনজনে সামনে চিলট বুলি ক'ব আৰু সকলোৱে কি কৰিব লাগিব, সালাম দিব লাগিব। তাৰপিছত আমি ৰাষ্ট্ৰীয় সংগীত গাম। তাৰপিছত আমাৰ সভাপতিয়ে দুআষাৰ বক্তব্য ৰাখিব আৰু নহ'লে মই দুআষাৰ বক্তব্য ৰাখিম। তাৰপিছত আমাৰ যিটো আজি প্ৰগ্ৰামটো আমি খোৱা বোৱা আমি যোগাৰ কৰিছোঁ, তাৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰীয় সংগীত আৰম্ভ। Savanane jage, sabasi samage, rahe tomodoyo gato. Namaste jaya he, Bharat bhai govidhato. Jaya 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 he. আমি যে স্বাধীন লাভ কৰি লৈছোঁ যিটো পতাকা, এই পতাকা আমাৰ ভাৰত মাত্ৰ নহয়, গোটেই বিশ্বৰ দেশতে একোখনকৈ পতাকা আছে। এই পতাকাখনে বহুতখিনি আমাক এটা নিয়ম আছে পতাকা উত্তোলনৰ, আৰু এই পতাকাখনে বহুতখিনি কি বোলে দেশখনৰ ৰাষ্ট্ৰখনৰ চিনটো বুজায়। আমি তিনিটা ৰঙৰ আমি পতাকা পাওঁ। পতাকা হ'ল ওপৰে গেৰুৱা, মাজত বগা, তলত সেউজীয়া আৰু বগাৰ মাজত চক্ৰ আছে। এই প্ৰত্যেক ৰঙে এটা এটা প্ৰতীক আছে। তাৰ এটা এটা কি কাৰণে সেই ৰংটো দিয়া হৈছে সেইটো আছে, কাৰণ আছে, আৰু সেই কাৰণৰ বিষয়ে মই বিশেষ ক'ব যোৱা নাই। কিন্তু এই যে আমাৰ ৰাষ্ট্ৰীয় পতাকা, সেই পতাকাখনে আজি যে আমি ওপৰত উৰাইছোঁ, আজি আমাৰ ভাৰতৰ গোটেই ঠাইতে আগতে হয়তো চৰকাৰী অনুষ্ঠান আছিল, এতিয়া চৰকাৰী অনুষ্ঠান বাহিৰেও ৰাজহুৱা অনুষ্ঠান, ৰাইজৰ যিটো অনুষ্ঠান, হয়তো এখন গাঁৱৰ যিটো যি ৰাইজৰ অনুষ্ঠান, সকলোতে আজি এই পতাকাখন উত্তোলন কৰা হৈছে। এই পতাকা উত্তোলনৰ জৰিয়তে কি বুজোৱা হৈছে যে আমি ৰাইজসকল একতাক আছোঁ, আমি ভাৰতৰ গণতন্ত্ৰ আমি বিশ্বাস কৰোঁ, আমি সেইটো মানিছিলোঁ, যে সেইটোকো বুজাইছোঁ যে এখন পতাকা, এই ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰাৰ লগে লগে আমি বিদ্যালয়খনে কি ভাৰতৰ ৰাষ্ট্ৰীয় নীতি আইন সেইবিলাক আমি মানিছিলোঁ, আমি মানি চলিছোঁ। আৰু আমাৰ ভাৰত স্বাধীনতা, যে এই স্বাধীনতা আনিবৰ কাৰণে যি বীৰসকলে শ্বহীদ হ'ল, তেওঁলোকে বছৰ বছৰ ধৰি আন্দোলন কৰি কাৰাবাস খাটি ইংৰাজসকলৰ মিলিটাৰী পুলিচৰ কোব খাই তেওঁলোকে আমাৰ স্বাধীনতা আনিলে, তেওঁলোকক সন্মান জনাই আজিৰ এই দিনটো গোটেই ভাৰততে এই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
বিদ্যালয়ত এই পতাকা উত্তোলন কৰা হৈছে আমি চৰকাৰৰ নিৰ্দেশ আহি থাকে যে বিভিন্ন কাম কৰিব লাগে Thank you.